হয়, আজি আমি আমাৰ লগত এজন বিশিষ্ট ব্যক্তি আছে। তেখেত হ'ল ডক্টৰ মাহমুদুল ছাৰ। তেখেতৰ লগত আমি এটা আলোচনা লৈ পেলাই আজি আহিছোঁ। খুব এটা প্ৰশ্ন আহে, মই ছাৰক প্ৰশ্নটো সুধিছোঁ আচলতে, যে বহুত এনেকুৱা পেচেণ্ট আমাৰ তাতে আহে যিবিলাকে ইৰেকটাইল ডিছফাংচন বুলি তেওঁলোকে আমি কয় আহি পেলাই, আৰু কয় যে তেওঁলোকৰ যৌন সম্বন্ধীয় কিছু সমস্যা থাকে। আৰু আমি যেতিয়া সেই পেচেণ্টবিলাকৰ হিষ্ট্ৰী চাওঁ, আমি হিষ্ট্ৰীত দেখা পাওঁ তেওঁলোকৰ বেছিভাগেই সুৰা সেৱন কৰে, ৰেগুলাৰ বেচিছত ড্ৰিংকছ কৰে। এতিয়া আমাৰ প্ৰশ্নটো এনেকুৱা ছাৰ, আপুনি আমাক জনাব লাগে যে সাধাৰণতে যিবিলাক ব্যক্তিয়ে সদায় ৰেগুলাৰলি সুৰাপান কৰে তেওঁলোকৰ ক্ষেত্ৰত এই ৰোগবিলাক হোৱাৰ সম্ভাৱনাটো বেছি থাকে নেকি? কিবা ৰিলেশ্যন আছে যে বেছি সুৰাপান কৰিলে যৌন সম্বন্ধীয় সমস্যাবিলাক বেছিকৈ হয়? মই ছাৰৰ পৰা জানিব বিচাৰিম। হয় ছাৰ, আপুনি যোনটো প্ৰশ্ন কৰিছে একদম সঁচা কথা। ময়ো এনেকৈ পেচেণ্ট বহুত মোৰ ইয়াতে আহিছে। মদ্যপানে কেৱল যকৃত বা লিভাৰে ক্ষতি নকৰে, ই বৈবাহিক জীৱনৰো ক্ষতি কৰিব পাৰে। নিয়মিত অতিৰিক্ত মদ্যপান কৰিলে পুৰুষৰ লিংগ উত্তেজনা সমস্যা অৰ্থাৎ এৰেক্টেল ডিছফাংচন, যৌন আকাংক্ষা হ্ৰাস পোৱা আদি অন্যান্য যৌনজনিত সমস্যা সৃষ্টি হ'ব পাৰে। আমাৰ ভিতৰত এটা কনচেপ্ট আছে যে অকল মদ্যপান কৰিলে আমাৰ লিভাৰটোৱে ক্ষতি হয়। আচলতে এইটো একেবাৰে নহয়। লিভাৰটোৰ লগতে বহুতো ধৰণৰ সমস্যা সন্মুখীন হ'ব লগা হয়, তাৰ ভিতৰত অন্যতম এই যৌন সমস্যাটো। গতিকে মই ক'ম, আপোনালোকে যদি অতিৰিক্ত মদ্যপান কৰি আছে অতি সোনকালে এইটো এৰিব লাগে। তো ইয়াৰ সমাধান কি? বহুত পেচেণ্ট আহে আমাক সোধে, ছাৰ মদ্যপান কৰাৰ কাৰণে আমাৰ যৌনজনিত সমস্যা হৈছে আৰু সাংসাৰিকভাৱে ফেমিলিভাৱে আমাৰ এটা বহুত বিশৃংখলা সৃষ্টি হৈছে। গতিকে মই ইয়াৰে কেইটামান সমাধান দিম আপোনালোকক। নম্বৰ 1, প্ৰপাৰ চিকিৎসা বিজ্ঞানৰ সহায় লৈ মদ্যপান কমাওক বা একেবাৰে ত্যাগ কৰক। আৰু বহুতে ক'ব বিচাৰে, ছাৰ আমি মদ্যপান কেনেকৈ ত্যাগ কৰিম? গতিকে মই সেইটো মেছেজ আপোনালোকক দিব খোজোঁ, আপোনালোকে প্ৰপাৰ বিজ্ঞানৰ চিকিৎসাৰ সহায়ত মদ্যপান ত্যাগ কৰিব পাৰে। আৰু যদি আমাৰ লগত আপোনালোকে যোগাযোগ কৰে, নিশ্চিতভাৱে আপোনালোকৰ প্ৰপাৰ চিকিৎসা বিজ্ঞানৰ সহায় লৈ আপোনালোকৰ মদ্যপান ত্যাগ কৰাত সহায় কৰিম। নম্বৰ 2, নিয়মীয়াকৈ ব্যায়াম কৰিব লাগে। এনেকুৱা নহয় যে আপুনি ৰেগুলাৰ আপোনাক জিম কৰিব লাগিব, এনেকুৱা কথা নাই। আপুনি ঘৰতে ঘৰুৱা এক্সাৰচাইজখিনি কৰিব পাৰে, আপুনি য়োগা কৰিব পাৰে, সূৰ্য নমস্কাৰ কৰিব পাৰে, উঠা বহা কৰিব পাৰে। গতিকে আপুনি আপোনাৰ শৰীৰৰ ওজনটো নিয়ন্ত্ৰণ কৰিব লাগিব। নম্বৰ 3, আপোনাৰ যদি ডায়েবেটিছ জনিত উচ্চ ৰক্তচাপ, BP, হাৰ্ট ৰোগৰ কিবা সমস্যা আছে, এই সমস্যাসমূহ আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। নম্বৰ 4, ধূমপান কৰা বন্ধ কৰক। আমি দেখা পাওঁ বহুতে এক্সেছিভ ধূমপান কৰাৰ ফলতো যৌন সমস্যা সন্মুখীন হয়। নম্বৰ 5, মানসিক চাপ। এইটো এটা বহুত ডাঙৰ এটা প্ৰব্লেম হৈ আছে আজিৰ দিনত। মানসিক চাপ, দুশ্চিন্তা আৰু বৈবাহিক সমস্যাসমূহৰ সমাধান কৰক। নম্বৰ 6, লিংগ উত্থানৰ সমস্যা বহুত দিন ধৰি যদি আপুনি ভুগি থাকে তেনেহ'লে নিজাববীয়াকৈ মেডিচিন নাখাব। আমি বহুত সময়ত দেখা পাওঁ মানুহে এই ট্ৰিটমেণ্টখিনি মানুহক ক'ব নোখোজে বা লাজ ফিল কৰে। গতিকে মানুহে কেতিয়াবা নিজে বজাৰত গৈ পেলাই কেনভাছাৰ সৰু সুৰা কিবা মেডিচিন খাই, এইটো আপোনাৰ সমাধান নহয়, এইটো আপোনাৰ ক্ষতিহে কৰিব। গতিকে মই আপোনাক ক'ম, আপুনি যদি লিংগ উত্থানৰ সমস্যা বহুত দিন ধৰি ভুগি আছে তেনেহ'লে আপুনি প্ৰপাৰ ডক্টৰৰ পৰামৰ্শ লওক বা আমাৰ PNR পলিক্লিনিকত আহিলে আপোনালোকে উপযুক্ত ট্ৰিটমেণ্টটো পাব। গতিকে মদ্যপান কৰাটো কেৱল যকৃত বচোৱা কথা নহয়, ই আন্তৰিকতা, আত্মবিশ্বাস আৰু আপোনাৰ মধুৰ সম্পৰ্কটো নতুন জীৱন গঢ়ি দিব। গতিকে মই অনুৰোধ জনাওঁ আপোনালোকে যদি এইবোৰ সমস্যাৰ সন্মুখীন হৈ আছে নিশ্চিতভাৱে PNR পলিক্লিনিকৰ লগত যোগাযোগ কৰিব। আপোনালোকে উপযুক্ত ট্ৰিটমেণ্ট পাব বুলি মই আশা থাকিল। ধন্যবাদ।